শান্তি আজি 21 ফেব্ৰুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। মুৰলী ক্লাছত বাইদেৱে ৰুমাক প্ৰশ্ন কৰিলে, ৰুমা বাইদেউ, আপুনি যে ঈশ্বৰীয় বিশ্ববিদ্যালয়ত পঢ়ি আছে, ইয়াত আপোনাৰ লক্ষ্যনো কি? ৰুমাই তৎক্ষণাত উত্তৰ দিলে, মই ইয়াত পাছ উইথ অনাৰ হ'ব খোজোঁ, অৰ্থাৎ সন্মানে উত্তীৰ্ণ হ'ব বিচাৰোঁ। নিমিত্ত বাইদেৱে ৰুমাক পৰামৰ্শ দিলে, যদি পাছ উইথ অনাৰ হ'ব খোজে তেনেহ'লে আপোনাৰ মন বুদ্ধি এক বাবাৰ স্মৃতিত অটল হ'ব লাগিব। মনত ৰাখিব, দেহৰ সম্বন্ধ আৰু বস্তু পদাৰ্থত মন বুদ্ধি ব্যস্ত ৰাখিলে পাছ উইথ অনাৰ হ'ব নোৱাৰি আৰু উচ্চ পদবীৰ অধিকাৰীও হ'ব নোৱাৰি। আপুনি দেহী অভিমানী স্থিতিত অভ্যস্ত হ'ব লাগিব। মায়াই বাধা বিঘিনিৰ সৃষ্টি কৰিব, কিন্তু মহাবীৰ পুৰুষাৰ্থীয়ে মায়াক ভয় নকৰে আৰু বাধা বিঘিনি অতিক্ৰম কৰি আগুৱাই যায়। মহাবীৰ পুৰুষাৰ্থী মানে ত্ৰিকালদৰ্শী। মনত তেওঁৰ অনবৰতেই এই চেতনা লাগি থাকে যে মই কল্পে কল্পে বিজয়ী আত্মা। ৰুমাই উৎসাহেৰে ভাবিবলৈ ধৰিলে, মই কল্পে কল্পে বিজয়ী আত্মা। ওম শান্তি।